জন্ম প্ৰমাণ পত্ৰৰ বাবে পৌৰ নিগমৰ বা চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত আবেদন প্ৰতি জন্ম পঞ্জীয়ক পৌৰ নিগম বা চিকিৎসালয় কৰ্তৃপক্ষৰ বিষয় জন্ম প্ৰমাণ পত্ৰৰ বাবে আবেদন মহাশয় যথাবিহিত সন্মানপূৰ্বক নিবেদন এই যে মোৰ পুত্ৰ বা পুত্ৰীৰ শ্ৰীমান বা শ্ৰীমতী যোৱা তাৰিখে এই চহৰৰ অঞ্চলত জন্ম গ্ৰহণ কৰে সেইমতে সেই সময়ত তাৰ জন্ম আপোনালোকৰ কাৰ্যালয়ত নথিভুক্ত কৰা হয় এতিয়া তাক স্কুলত ভৰ্তি কৰিব লগা হোৱা বাবে জন্ম প্ৰমাণ পত্ৰ আৱশ্যক হৈছে সেয়েহে মহোদয়ৰ ওচৰত মোৰ অনুৰোধ অনুগ্ৰহ কৰি তাৰ জন্ম প্ৰমাণ পত্ৰখন দিয়ে যেন আশা কৰোঁ মোৰ প্ৰয়োজনৰ কথা বিবেচনা কৰি অবিলম্বে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ধন্যবাদ আবেদনকাৰী ঠিকনা আৰু আপোনাৰ বিশ্বাসী নামটো লিখি দিম